এই মুহূৰ্তত খবৰ খাটাঙৰ দৰ্শকক জনাইছো এটা ডাঙৰ খবৰ। ষ্টমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন লাভ। আটাইকেইটা গোচৰত জামিন লাভ মহবুবুল হকৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে হকক। নতুনকৈ কোনো গোচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব মহবুবুল হকক। টেকিয়াজুলিত এটা গোচৰত আটক হৈ আছিল মহবুবুল হক। যিমান সম্ভৱ এই খবৰটো শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুযোগ কৰি দিয়ক। কিন্তু এই মাত্ৰ আটাইকেইটা গোচৰতে জামিন লাভ কৰিলে মহবুবুল হকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে হকক। নতুনকৈ কোনো গোচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব মহবুবুল হকক। আৰু পাথাৰকান্দিৰ পৰা শোণিতপুৰ আদালতলৈ হাজিৰ কৰা হৈছিল মহবুবুল হকক। আমি পুনৰবাৰ জনাইছো মুহূৰ্তৰ ব্ৰেকিং নিউজ খবৰ খাটাঙৰ দৰ্শকক। ষ্টমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন লাভ। আটাইকেইটা গোচৰতে জামিন লাভ কৰিলে মহবুবুল হকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে হকক। নতুনকৈ কোনো গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব মহবুবুলক। আৰু টেকিয়াজুলি এটা গোচৰত আটক হৈছিল মহবুবুল হক। যিমান সম্ভৱ এই খবৰটো শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুযোগ কৰি দিয়ক। কিন্তু এইমাত্ৰ আটাইকেইটা গোচৰতে জামিন লাভ কৰিলে মহবুবুল হকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে হকক। নতুনকৈ কোনো গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব মহবুবুল হকক। পাথাৰকান্দিৰ পৰা শোণিতপুৰ আদালতলৈ হাজিৰ কৰা হৈছে মহবুবুল হকক। নিউজ ডেস্ক ৰিপৰ্ট খবৰ খাতা।